হতে ঘর ঘেরুয়াবি বাড়ি ঘেরুয়াবি আর ঘেরুয়াবি জাতি ভাই হতে ককাই হতে অনাখমিয়াত কেলে গেছিস আমার খমিয়ার মাটি ভাই ভাই বলি সপালি কাল নিজেই খান্দি ললি জখিনির খাল তার মধ্যে তাই আমি অসমীয়া মানুহে গতিকে আমাৰ মাটিটুকুৰা যাতে বিক্ৰী নকৰে আমাৰ নিজৰ মাটিটুকুৰা অনা অসমীয়াকে বিক্ৰী নকৰিব যিবিলাকে চহৰ অঞ্চলত ঘৰ ভাড়া দিয়ে চাই চিতি দিব বিদেশী ঘৰ ভাড়া কেতিয়াও নিদিব সেইবিলাক নহলে বুজেই গজালি হ'ব আমি জখিনী খাল খালি খান্দি লোৱা নিচিনা তেতিয়া হ'ব হয় নাৰী শক্তি জাগিছে যুৱ শক্তি জাগিছে এতিয়া এইখিনি সময় আমাৰ সময় সকলোক বুজাই দিয়াৰ সময় কিন্তু ৰাইজ ৰাতিটো সংসদ অৱস্থাত মই পুনৰ আজি কলিয়াবৰৰ পৰা মই কেইটামান কথা ক'ব বিচাৰিছো আমাৰ ভাইহঁতক বহুতে কৈছে মই যেতিয়া মিটিঙত কথা কওঁ মিটিংটো অকল কথা গান গাবি কথা নকবি সেই আমাৰ ভাই ককাসকলক গালি নিদিবি সঁচাকে মই দিবলৈ মন নাযায় কিন্তু কিছুমান কথা ক'বলৈ বাধ্য হৈ যাওঁ হয় মই আৱেগিকভাৱে আজি কলিয়াবৰৰ পৰা কৈছো এবাৰ কলিয়াবৰৰ পৰা মই কৈছো বিস্ফোৰত থকা ককা ভাইসকলক মই পুনৰ কৈছো মই গালি দিয়া নাই ঐ ককা ভাইসকল আমাৰ অসমীয়া মানুহৰ ভাষা অকণমান বুজিবলৈ চেষ্টা কৰক আপোনালোকে হয় আপোনালোকে জাতিটোৰ কাৰণে খুব কম কৰা নাই আপোনালোকে জাতিটোৰ কাৰণে বহুত কৰিলে সেইকাৰণে অসমীয়া ৰাইজে আপোনালোকক জাতীয় নায়ক হিচাপে আপোনালোকক শাসনৰ গাদীত উঠাই দিছিলে এতিয়া আপোনালোকে কিয় আকুল গ'ল অসমীয়া ৰাইজৰ ভাষা কিয় বুজা নাই অসমীয়া ৰাইজৰ অনুভূতি কিয় বুজা নাই বাৰে বাৰে কৈ আছে আমি কা মানি নলওঁ অসমীয়া ৰাইজে কা মানি নলয় জাতীয় সংগীত কা মানি নলয় কিন্তু আপোনালোকে কিয় আকুল গ'ল এটাই কথা এই কাখনে বোলে অসমত কোনো প্ৰভাৱ নেপেলায় অসমীয়া মানুহ ইমান দুৰ্বল হৈ থকা নাই ইমান মূৰ্খ নহয় অসমীয়া মানুহে আপোনালোকে যিয়ে ক'ব তাকে মানি ল'ব পুনৰ কৈছো আপোনালোকৰ এতিয়া সময় আছে আপোনালোকে শুধৰণি হওক নহ'লে নাৰী শক্তি জাগিছে যুৱ শক্তি জাগিছে আমাৰ ভাই ভনীসকলে আৰু কেইদিনমান পিছত চাব দাহনী আৰু ভোটা লৈ প্ৰতিবাদ কৰিবলৈ আহিব আৰু তেতিয়া আমাৰ ভাই ভনীসকলে এই গেলা ৰাজনীতিবিলাকক হাৰি ফচি নি ব্ৰহ্মপুত্ৰ নদীত উটাই দিব আপোনালোকে তেতিয়া বাংলাদেশত গৈ নাচি থাকিব লাগিব এই কথা আপোনালোকে এবাৰ ভাবিব উচিত আছে গতিকে ৰাইজ মই পুনৰ নকওঁ মই আচলতে আগতে কৈছো মই কথা কোৱা মানুহ নহয় মই গীত গোৱা মানুহ মই অকণমান গাই দিব বিচাৰিছো হয় অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে তাক কোনো বহিৰাগতৰ মাটি বেচা কিনা কৰিব নোৱাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনে ৰাজ্য অসম আৰু ত্ৰিপুৰা যে বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে ইয়াত কিমান যে ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়াই দত্ততা কৰি চলি আছে অনা অসমীয়াই গতিকে আমি আটাই মিলি যদি এই সমাধানৰ উপায় উলিয়াই ল'ব পাৰে তাক মই সেই গীতটো লিখিছো হয় অজিত কুমাৰ ককাইদেৱে কৈছে ইয়াত এটা সংগঠনৰ নাম আমি নেপালো অনুসন ছাত্ৰ সন্থাই এই তাখনৰ মই এটা গীত লিখিছিলো দেশ জাতিৰ সুৰক্ষা ক্ষেত্ৰত আমাৰ বহুতো জাতীয় সংগঠন হ'ল ইয়াতো কেইবাটাও সংগঠন আছে মই বেয়াকৈ কোৱা নাই এতিয়া অসমীয়া ৰাইজে কি কৰিব হয় আমি এতিয়া 3 টকীয়া চাউল পাইছো 2 টকীয়া চাউল পাইছো 1 টকীয়া চাউল পাইছো বা বিনামূল্যে চাউল পাইছো ৰাইজ কিন্তু আমি সেইবিলাক আমাৰ অধিকাৰ সেইবিলাক আমি ল'বই লাগিব আমাক যিবিলাক দিছে চৰকাৰে সেইবিলাক আমাৰ প্ৰাপ্য অধিকাৰ সেইবিলাক কিন্তু কোনো দিল্লী পইচা নহয় সেইবিলাক আমাৰ অসমীয়া ৰাইজৰ পইচা গতিকে আমি তাক আদৰি লওঁ আমাক আৰু দিব লাগিব সেইখিনি নহ'ব আমাক আৰু দিব লাগিব কিন্তু আমি বিনামূল্যে চাউল পাইছো বুলি আমাৰ অসমীয়া ৰাইজ যাতে এনেকুৱা হৈ নাযায় আমাৰ মাটি টুকুৰা যাতে বিক্ৰী শেষ নকৰে আমি যি টুকুৰা মাটি খেতি কৰিছো সেই খেতি টুকুৰাত আমি পুনৰ খেতি কৰিবলৈ লওঁ ৰাইজ আমি যাতে এনেকুৱা নহয় আমাৰ বজাৰখন আমি কাঢ়ি ল'ব লাগিব বিদেশীৰ পৰা বজাৰখন আমি নিজে বেপাৰ বাণিজ্য কৰিবলৈ লওঁ এইবিলাক কথা কোৱাৰ কথা নহয় এতিয়া জাতিটোৰ সংকটৰ অৱস্থাত আমি কথাটো ক'ব নিছো সেইকাৰণে মই এটা গীত লিখি দিছো এবাৰ অসমৰ ৰাইজে আপোনালোকে অকণমান গানটো ইউটিউবত শুনিব
চিতৰে ঘেংদাঙে দুবা ভুতুলোৱা দাদা মৰিয়াৰ ৰণুৱা